8টামান কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। বিশেষকৈ গেলাজান শিৱ মন্দিৰৰ প্ৰাংগণত কংগ্ৰেছ আৰু অন্যান্য দলৰ পৰা 300তকৈ অধিক লোকে আহি যোগদান কৰিলে। মই সকলোকে আদৰণি জনাইছোঁ। তেখেতসকলে সৰুপথাৰ সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি তেখেতসকলৰ সমৰ্থন আগবঢ়ায় আৰু দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আস্থাশীল হৈ যোগদান কৰিছিল। মই পুনৰবাৰ তেওঁলোকক আদৰণি জনাইছোঁ। তাৰ লগতে কেইবাটাও আমাৰ উন্নয়নমূলক আঁচনি যিকেইটা ইতিমধ্যে নিৰ্মাণ হৈছিল আমি উদ্বোধন কৰিলোঁ। মধ্যমপুৰৰ ৰাজহুৱা সাৰ্বজনীন যি নামঘৰ, সেই নামঘৰৰ ভাদমহীয়া নামতো আমি অংশগ্ৰহণ কৰিলোঁ। এই গোটেইখিনি কৰাৰ পাছত শেহতীয়াভাৱে এই কাৰ্যসূচী ল'লোঁ আৰু আজিৰ দিনটোত আমাক জিলা সমিতিৰ উপসভাপতি দীনেশ ভদুৰিয়া, বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ মেম্বাৰ প্ৰদীপ স্বৰ্গীয়াইকে ধৰি দলীয় বিষয়ববীয়াসকলে সহযোগ কৰিলে।